গুড মৰ্ণিং সকলোকে এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এতিয়া বাজিছে 4:05 ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজি ফিল্ড নগ'লোঁ আৰু এইকেইদিন মানে ফিল্ড যোৱা নাই মানে কি হ'ল বৰষুণ দি আছিলে যে বোকা হৈ আছে সেইটো কাৰণে যোৱা নাই ভাবিলোঁ ৰাস্তাতে দৌৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব অথনি আপোনালোকক আন্ধাৰ পাইছিলোঁ এতিয়া পোহৰে লগ পাইছোঁ আৰু আজি মই 4 কিলোমিটাৰ একদম কণ্টিনিউৱাছলি ৰানিং কৰিছোঁ চেষ্টা কৰি আছোঁ আৰু এইটো আমাৰ গাঁৱৰ ৰাস্তাটো চাই যাব ভিডিঅ'টো শেষলৈকে কিমান ভাল লাগিছে ন একদম মুকলি গাড়ীবোৰ আহি নাথাকিলে একদম মুকলি ৰাস্তাটো ইমান ধুনীয়া লাগিছে আজিহে এনেকৈ ভিউটো মই কেপচাৰ কৰিছোঁ আৰু এইজনী মোৰ মৰম অকণমানি চিমিজনী মই অহা দেখি মানে ইমান চিঞৰিছে নাই অকণমান তাইৰ লগত খেলি লওঁ মোৰো মনটো ভাল লাগিব এয়া উৎপাত চেক দিবলৈ শিকালোঁ দিয়ে থাকে দিবলৈ নক'লেও দিয়ে থাকে তাই বাৰু ভিডিঅ'টো চাই গৈ থাকিব আপোনালোকে আৰু এতিয়া খাব লৈছোঁ কেঁচা হালধিৰ ৰস যিটো মই গৰম গাখীৰত লৈ লৈছোঁ আৰু আপোনালোকেও খাব পাৰে খাবলৈ আৰম্ভ কৰিছোঁহে আজিৰ পৰা দেউতাই আনিলে দেওবাৰ যিহেতু বজাৰৰ পৰা লৈ আহিছিলে মই খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব
চিন্তা কৰি গা পা ধুই আহিলোঁ। তাৰপিছত মই হনুমান বাবাক ধূপ জ্বলাই ল'লোঁ আৰু লগতে পঢ়িলোঁ হনুমান চালিচাখন, যিখন মই সদায় পঢ়োঁ, ভাল লাগে পঢ়ি। মনটো বহুত মানে পাতল পাতল লাগে, সেইটো কাৰণে পঢ়োঁ আৰু ভাল লাগে এনেও হনুমান চালিচা পঢ়ি। তেন্তে ভিডিঅ'টো চাই গৈ থাকিব, মই পঢ়ি লওঁ। আৰু আজি দিনৰ ভাত সাজত আছে দেওবৰীয়া ভাত সাজত। এইটো কি চব্জি মই গম নাপাওঁ, মই খালেহে গম পাম। এইটো তেতেলী আচাৰ, যিটো মায়ে বনাইছিলে, একদম মাইণ্ড ব্ল'য়িং আচাৰ। আৰু এইফালে আমলেট এটা কৰি দিছিলোঁ, যিটো মই আধা ফাল খাই শেষ কৰিলোঁ। লোভীয়া মানুহবোৰৰ আগত এনেকুৱা ভাল বস্তুবোৰ নাথাকে। এইফালে ভাতকেইটা মই ইমান ধুনীয়াকৈ লৈছিলোঁ সজাই, ভাগি গ'ল যেনেকৈ মোৰ হৃদয়খনৰ নিচিনাকৈ টাপলি মাৰি লৈছোঁ আপোনালোকক দেখুৱাবলৈ। বাকী চাই যাওক ভিডিঅ'টো শেষলৈকে। ভাতকেইটা খাই হোৱাৰ পিছত মই ৰ'বলৈ পালোঁ কি নাপালোঁ, আইগৰাকী এটা মোক কাম দিছে। তেওঁ চুলিত হেনো কালাৰ সানিব লাগে, কালাৰ ৰং সানি দিব লাগে হেনো বোলে। তাকে মই সানি লওঁ, অকণমান জীয়ৰী কৰি দিওঁ মোৰ আইগৰাকীক। তেন্তে ভিডিঅ'টো চাই গৈ থাকিব। মই নবহাৰ আগতে একদম বহি মেলি আজৰি। মোক ৰাতিপুৱাৰ পৰা চিঞৰি আছে, মোক চুলিত ৰং লগাই দে, মোক চুলিত ৰং লগাই দে, বিহু আহি আছে। মই সোনকালে এওঁক সন্তুষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। হেল্ল', একদম গধূলিহে লগ পাইছোঁ আপোনালোকক। দিনৰ ভাতকেইটা খাই মেলি মই অকণমান শুলোঁ আৰু এই মাত্ৰ সাৰ পাইছোঁ। মায়ে উঠাইছে, উঠি মুখ হাতকেইটা ধুই মেলি ভাবিলোঁ মই ভিডিঅ'টো এণ্ডেই কৰা নাই। তাকে শুই উঠি কিবা এটা খাবলৈ মন যায়, অকণমান আদা চাহ অকণ থাকিলে আৰু ভাল লাগি যায় মনটো। সেইটো কাৰণে মাক এই আদা অকণমান যোগাৰ কৰি দিবলৈ কৈছোঁ। তাৰপিছতে মই কিবা এটা বনাওঁ আৰু বনাই মেলি খাওঁ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰিম। বাকী চাই গৈ থাকিব ভিডিঅ'টো। চাহ উঠাই দিলোঁ জুইত, আৰু মই জুইতে বনাইছোঁ। জুইত বনাই মই এনেও ভাল পাওঁ। আৰু আদা দি দিছোঁ, একদম ভাল লাগিব খাই। আপোনালোকক কৈছিলোঁ আদাৰ কথা। তেন্তে মই চাহকণ বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে মই বনাই ল'লোঁ ৰিং পাপৰ। আদা চাহৰ লগত ৰিং পাপৰ বেষ্ট কম্বিনেশ্যন, মই ভাল পাওঁ খাই। লগতে বিস্কুট এটা থাকিব আৰু। তেন্তে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে মোৰ চাহ ৰেডি, আৰু মই বাতিত খাই ভাল পাওঁ চাহ, আগতেও গম পায় আপোনালোকে, আগৰ ভিডিঅ'বোৰ দেখিছে চাগে। তেন্তে আজিলৈ আহিছোঁ, আকৌ আহিম এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, বাই বাই।